চকুৰ মাৰিছে গম পাইছেনে গোটেই চকুটো ফুলি আছে ইমান বেয়াকে ফুলি আছে চকুটো গোটেই ৰাতিটো চিঞৰি আছে বিষণ মানে কোনে যে কৰে এই চকুটো দেখিছেনে এই চকুটো গোটেই ফুলি আছে পানী ওলাই আছে জিমৰ বস্তু মানে আছে বডি বনাব বোলে মানে গোটেই ৰাতিটো তাই কান্দি থাকিলে মানে Good morning guys, welcome back to my another video. আজি 5টা বজাতে উঠি লৈছো আৰু ৰাতি অকনমান জল্দি হলো কালি মাথাটো অকনমান বিগ লাগিছিল এটো কাৰণে জল্দি হৈ গৈছিল বাকি এতিয়া 5টা বজাতে হাত পাই গলো এটো কাৰণে আৰু ৰাতিৰ পৰা কন্টিনিউয়াসলি বৰষুণ দিয়ে আছে ইমান ডাঙৰ বৰষুণ দিছে গম পাইছানে আৰু এতিয়াও বৰষুণ পেলাই আছে তাকে মই বলো ৰাতিপুৱা ভিডিঅ' কৰি তোমালোকক অকনমান দেখাও পৰিবেশটো কি হৈ আছে আমাৰ এফিলে বাকি তোমালোকৰ এফিলে বৰষুণ দিছেনে ৰ'দ দিছেনে কি হৈছে কি নাই সকলোবিলাক কবা বুলি আশা কৰিলো কমেন্টতে কবা আৰু এয়া ছাগলজনী চিঞৰি আছে ইয়াক এটা নেমেলো 5টা বজাতনো ক'ত ছাগলী মেলিম বাকি আবার ছাগলজনী কালি কোনবা মানে চকুতে মাৰি দিছিলে সো গোটেই ৰাতিটো তাই কান্দি থাকিলে মানে কান্দি থাকিলে মানে কি আৰু চিঞৰি থাকিলে দুখ পালে ন চকুত কোনে যে এইবোৰ কৰে জানো মানে সিহঁতিনো কি জানে ন গৰু ছাগলী কিবা এটা হলে মানে ডাইৰেক্টলি কৈ দিলে হৈ যায় বা লাঠিডাল লৈ কিনে মাৰি দিলে হৈ যায় চকুতনো বাৰু কোনো মাৰেনে নেকি বহুত হেৰি মানুহ থাকে কিছুমান মানুহ যে বহুত হাৰামি থাকে ডাইৰেক্ট ছাগলজনী চকুত মাৰিছে গম পাইছেনে গোটেই চকুটো ফুলি আছে বাকি আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো বলা প্ৰথমে মই ব্ৰাছ কৰি লওঁ যিহেতু 5টা বাজিছে এতিয়া মই খিৰিকি দৰজা খুলিছোহে বাকি ঘৰৰ কাম একোৱে কৰা নাই কামবিলাক কৰিলো আৰু সো চাই থাকা প্ৰথমতে ব্ৰাছটো কৰি লওঁ তাৰ পৰা কাঁহী বাতি ধুব আছে ঘৰ সাৰিব আছে আকৌ এইবিলাক গোটেই বোকা গম পাইছানে বলা আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰো সো গাইজ যিহেতু ৰাতিপুৱা 7টা বাজি গৈছে এইবিলাক মানুহ বাগানৰ কাম গৈছে আৰু বতৰটো দেখিছা গাইজ এয়া চবতে পুৰা পানী হৈছে আৰু বোকা এইবিলাক সকলোতে আৰু এইফালে বতৰটো দেখিছানে কেনেকুৱা ডাৱৰীয়া কৰিছে ৰাতিৰে পৰা বৰষুণ মানে কন্টিনিউয়াসলি দি আছে বাকি এতিয়া ঘৰৰ কামবিলাক কৰি লগে বাহিৰত থাকাতকৈ তাৰ পৰা ভিডিঅ'টো কৰি আছে আৰু এইগাল দেখিছানে ৰাতিপুৱা কাম এইগাল সমাপ্ত নকৰালৈকে আকৌ দিনটো ভাল হ'ব এইখিনি ধুই লওঁ পটাপট গাইজ তাৰ পৰা এয়া ব্ৰাছ লৈ লৈছো এতিয়া ব্ৰাছটো কৰি লওঁ আৰু আকৌ কালি আমাৰ হেদি কি বনাইছে জানানে গাইজ কালি এয়া এইবিলাক বনাইছে জিমৰ বস্তু বনাইছে বডি বনাব বোলে মানে এইবিলাক এইটো কি ডাম্বেল নেকি বুলি কয় সেইবিলাক বনাইছে বোলে তাকে পুৰা মিস্ত্ৰী লাগিলে হেতি কালি তাৰপৰা পিছে কালি বৰষুণ দিলে দে এইখিনি গোটেইবিলাক তিতিয়ে গ'ল আৰু এইফালে য'ত খালী জেগা আছিলে চবতে মানে হেৰি পুতি থৈছে বাকি এয়া নেজানো আৰু সিহঁতৰ কাম কিমান জলদি শেষ হয় জিমৰ কাম বাকি এয়া মই প্ৰথমতে বাচনখিনি ধুই লওঁ তাৰ পৰা দেখাই আছো চাতিবা বাকি কাম চাম কৰি আজৰি হওঁতে 11টা বাজি গ'ল আৰু এতিয়া মই গা পা ধুই ফ্ৰেছ হৈ আহিছো ভাত পানী খোৱা নাই ভাত পানী আৰু বনাই থৈছো এতিয়া ভাত পানী খাম আৰু বহুত বেছি ভোক লাগিছে দেখিছানে 11:15 হৈছে আৰু এতিয়া কাম কৰি মেলি আজৰি হৈছে ভাত পানী বনাই গা পা ধুই ঘৰ সাৰি চোতাল সাৰি কাপোৰ কানি ধুই আকৌ এইবিলাক ইটোৰ কামটো থাকেই আৰু ৰুম চুমবোৰ অলপ লেতেৰা পেতেৰা হৈ থাকে যিহেতু ৰাতি সৰু ল'ৰা ছোৱালীবিলাক থাকে আকৌ ইয়াতে পোৱালীকেইটা মানে টিউশ্যনো কৰিব আহে আমাৰ ঘৰত কিন্তু আছে এক্সট্ৰাকে কি ক'বা আৰু সেইবিলাক ঠিক কৰোঁতে লাগিয়ে যায় আৰু মানুহে ভাবে হাউচ ৱাইফত ইমান নজু কথা বুলি তাত মানে সৰু কাম বহুত থাকে ন সেইখিনি কৰোঁতে মেলোতে আৰু আধা টাইম গুচিয়ে যায় আৰু 11টা বজালে গম পাইছে এতিয়ালৈকে ভাত পানী নাই খোৱা বাকি ভাতটো খাই লওঁ তাৰ পৰা বাকীখিনি দেখাইছো চ' ভিডিঅ'টো শেষলৈকে চাই থাকিবা বুলি আশা কৰিলো আৰু কমেণ্ট কৰিবা তোমালোকে একেবাৰে কমেণ্ট নকৰা যে চাই কি বেয়া পোৱা নেকি বাৰু কোৱাচোন আৰু এয়া আজি বতৰটো দেখিছানে বতাহ এইকিনা যে ইমান ধুনীয়া বতাহ মাৰি আছে আলিত মই আলিতে থাকিবলৈ মন যায় এয়া চবতে বতাহ সকলি আছে আৰু এই যোন ছাগলজন দেখিছেনে গাইজ ইয়াৰ চকুটো চাবা ইয়াক জুম কৰি দেখা মানে ওচৰত আহিব নিচিনা এইটো চকুত মাৰি দিলে দেখিছেনে গাইজ এইটো চকুত এইফালৰ চকুটো এইটো দেখাব নে দেখিছেনে গাইজ কিমান বেয়াকে ফুলি আছে চকুটো গোটেই ৰাতিটো চিঞৰি আছে বিষণ মানে কোনে যে কৰে এই চকুটো দেখিছেনে এই চকুটো গোটেই ফুলি আছে পানী ওলাই আছে বাকি আৰু ভিতৰলৈ যাওঁ ভাত পানী খাওঁগে বতাহ লৈ থাকিলে জানো হ'ব টাইমত কামবোৰ কৰিবলৈ তেতিয়াহে বাকি জপনাখন দিছেনে গোটেই ভাঙি এদাই গৈছে গৰু সোমাই সেইটো কাৰণে লগাই থৰিব লাগে বলা ভিতৰলৈকে ভাত খাওঁগে এয়া ভাত খাব লৈছো দেই ৰাতিপুৱা এয়া পুৰা জলকীয়া লৈছো ভোট জলকীয়া এটা তাৰ পৰা এয়া চানা আৰু আলু ভাজিছিলো আৰু দাইল চ' ভাতটো খাই লওঁ যিহেতু বহুত টাইম হৈ গ'ল ন 11টা বাজি গ'ল ভোক লাগিছে বহুত আৰু ৰাতিপুৱা ইটো গৈ থাকিলে জল্দি উঠিলে অলপমান ভোকো লাগে আৰু অলপমান জল্দি উঠাই গ'ল বাকি এতিয়া ভাতটো খাই লওঁ কাৰণ ভাত মুখৰ আগত থৈ বহি থাকিব নাপায় সেইটো কাৰণে ভাতটো খাই লওঁ পিছত দেখাম আৰু দিনটো কি কৰোঁ চ' চাই থাকিবা ভাত খাই লওঁ আগতে তাৰ পৰা দেখাইছোঁ বাহিৰত গৈ দেখাম আৰু ৰবা আলিত গৈ কিনে কি হৈছে কি নাই হোৱা ৰ'দটো অকণমান ওলোৱা নিচিনা লাগিছে আৰু চ' গাইজ এয়া বতৰটো অকণমান মুকলি কৰিছে আৰু এতিয়া 4টা বাজি গ'ল
4টা বজাত অকণমান মুকলি কৰিছে, নহ'লে গোটেই দিনটো আজি বতৰ একদম ডাৱৰীয়া কৰি আছিলে, গম পাইছেনে? আৰু এতিয়া 4টা বাজি গ'ল, টিউশ্যন কৰিব লাগিব। এতিয়া অকল দেওবাৰে যিহেতু অফ থাকে টিউশ্যন। 3 ঘণ্টা গাইছ, মানে কি ক'বা আৰু, এইটো উৎপাত কেনেকুৱা উৎপাত আৰু এতিয়া টিউশ্যন কৰিব লাগিব 4টা বজাৰ পৰা একেবাৰে 7টা বজালৈকে। বাকী আৰু ভিডিঅ' কৰিব নোৱাৰিম চাগে, একেবাৰে 7টা বজাতে মই ভিডিঅ' কৰিম। আৰু সেইটো কাৰণে কৈ দিওঁ, যিহেতু এতিয়া টিউশ্যন কৰিম 3 ঘণ্টা ইয়াতে লাগি থাকিব আৰু টিউশ্যন কৰাৰ মাজত আৰু ভিডিঅ'টো সম্ভৱেই নহয়। সিহঁতক ইয়াতে টিউশ্যন কৰাম আৰু ভিডিঅ' সেইকাৰণে ইয়াত বনাব নোৱাৰিম। চ' একেবাৰে ভিডিঅ'টো 7টা বজাত কৰিম বুলি ভাবিছোঁ। তাকে এতিয়া অকণমান দেৰি সময় পাইছিলোঁ আৰু তাকে ভিডিঅ' কৰিছোঁ। আৰু বাকী চাই থকা ভিডিঅ'টো একেবাৰে 7টা বজাত দেখাম। চ' গাইজ, টিউশ্যন কৰি আছিলোঁ, টিউশ্যন অলপ দেৰি পিছত শেষ হ'ব আৰু এতিয়াও শেষ হোৱা নাই। 6টা 6:30 বাজিছে আৰু 7টা বজাত পৰা সিহঁতক ছুটি দি দিম। বাকী এতিয়া টিউশ্যনৰ মাজতে ভিডিঅ' কৰিছোঁ, এতিয়া যিহেতু ছুটি দিব, এতিয়া ছুটি হ'ব সিহঁতৰ। বাকী এতিয়া বহুত বেছি আমনি লাগি গৈছে, গম পাইছেনে? ইটোক চাবানে সিটোক চাবা, তাকো মানে সিহঁতে ভালকৈ নাজানেই, বহুত কষ্ট আছে মানে এটা শব্দ বানানো লিখিব জানা সিহঁতি ভালদৰে, গম পাইছেনে? সেইটো কাৰণে বহুত দিগদাৰ হৈছে, একদম A to Z পূৰা ABCD পৰা চব লিখাবলগীয়া গৈছে। বাকী গধূলি টিউবৱেল কাপোৰ কেইটামান আছিলে ভৰাই ল'লোঁ। বাকী কাম কেইটামান আছে কৰিলোঁ, তাৰ পৰা দেখাই আছোঁ, চাই থাকিবা। এতিয়ানো কি ভিডিঅ' কৰিম আৰু, যিটো গধূলি হৈ গ'ল, কামকেইটা কৰি লওঁ ৰ'বা। চ' গাইজ, টিউশ্যন কৰি মেলি হৈ গ'ল আৰু এতিয়া 9-10টা বাজিলে, যিহেতু ভাত খোৱা টাইম হৈ গ'ল। বাকী ভাত বনাইছিলোঁ মানে অথনি আছিলে যে, অথনি সেয়াই আৰু অথনি যেনেকুৱা আছিলে তেনেকুৱা আৰু চব্জি নাছিলে, চব্জি আকৌ একেটাকে ভাজিলোঁ। তাকে এতিয়া ভাত খাব লৈছোঁ আৰু বাকী ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা, আৰু যদি ভাল পালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বাকী বৰ ভোক লাগিছে, দিনত এবাৰেই খোৱা হয় আমাৰ ভাত, গম পাইছেনে? আৰু একেবাৰে ৰাতি খোৱা হয়, দিনত যি খোৱা হয় সেইখিনি, আৰু বাকী দুবাৰকৈ ভাত খোৱা চিষ্টেম নাই বুলি ক'ব পাৰি আমাৰ। মানে দেৰিকৈ ভাত খোৱা হয়, যিহেতু মানে ৰাতিপুৱা ভাত খাওঁতে 11-12 বাজে। বাকী আজিৰ ভিডিঅ'টো ইমানেই, লগ পাওঁ ইণ্টাৰেষ্টিং ভিডিঅ' এটা, আৰু নেক্সট ভিডিঅ' তোমালোকৰ বাবে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো একদম মিছ নকৰিবা, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত থেংক ইউ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।